ওম শান্তি। পৰম পিতা শিৱ বাবাৰ অতি মৰমৰ সন্তানসকল, আজি 1 জুলাই 2024 প্ৰাতঃ মুৰলীত বাপ-দাদাই আমাক এক গভীৰ সত্য উপলব্ধি কৰাইছে। এই সমগ্ৰ বিশ্বক শান্তি দিব পৰা একমাত্ৰ সত্তা হৈছে পৰম পিতা শিৱ বাবা। পৃথিৱীত বহুতে শান্তিৰ কথা কয়, বহুতে শান্তিৰ বাবে চেষ্টা কৰে, কিন্তু অস্থায়ী শান্তি প্ৰতিষ্ঠা কৰিব পাৰে কেৱল শান্তি সাগৰ, জ্ঞানৰ সাগৰ, সুখৰ সাগৰ আমাৰ প্ৰিয় শিৱ বাবাই। আজি মুৰলীত বাপ-দাদাই বুজাইছে যে কেৱল ভক্তি পূজা বা প্ৰাৰ্থনাৰে নহয়, বাবাক সম্পূৰ্ণ অনুসৰণ কৰি পবিত্ৰ জীৱন গঢ়িলেহে আমি তেওঁৰ লগত ঘৰলৈ উভতি যাব পাৰিম। আজি মুৰলী আৰম্ভণিতে বাবাই কৈছে, আত্মা স্বধৰ্মই হৈছে শান্তি। আমি আত্মা, আমাৰ ঘৰ হৈছে শান্তিধাম। সেই দেহে অভিমান, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ আদিৰ বাবে আমি নিজৰ স্বাভাৱিক শান্তি হেৰুৱাই পেলাইছোঁ। সেইবাবে পৃথিৱীৰ প্ৰতিজন মানুহে শান্তি বিচাৰে। কিন্তু বাবাই স্পষ্টকৈ কৈছে, শান্তি দিব পৰা কোনো মানুহ নহয়, কোনো নেতা, কোনো সাধু, কোনো বিজ্ঞান, কোনো ধন সম্পত্তি স্থায়ী শান্তি দিব নোৱাৰে। শান্তি সাগৰ কেৱল শিৱ বাবা। সেয়েহে সকলো আত্মাই অন্তৰত প্ৰাৰ্থনা কৰে, সেই শান্তিদেৱ আহক আৰু আমাক শান্তি দিয়ক। বাবাই আমাক সোঁৱৰাই দিয়ে যে আমি এই পৃথিৱীৰ নহয়, আমি আত্মা, আৰু আত্মাৰ মূল ঘৰ হৈছে শান্তিধাম। সেয়েহে বাহিৰৰ বস্তুত কেতিয়াও সম্পূৰ্ণ সুখ আৰু শান্তি নাপাওঁ। যেতিয়ালৈকে আমি বাবাক পাহৰি দেহৰ নিজৰ পৰিচয় বুলি ভাবি থাকিম, তেতিয়ালৈকে অশান্তি আঁতৰ নহয়। আজি মুৰলীত বাবাই কৈছে, এই সমগ্ৰ বিশ্ব এতিয়া ৰাৱণ ৰাজ্য। ৰাৱণ মানে 5 বিকাৰ। এই বিকাৰবোৰে আমাৰ অন্তৰৰ শান্তি কঢ়িয়াই লৈ গৈছে। বাবাই আহিছে পুনৰ ৰাম ৰাজ্য স্থাপন কৰিবলৈ। ৰাম ৰাজ্য মানে সত্য যুগ, য'ত সকলো আত্মা পবিত্ৰ, সুখী আৰু নিৰোগী। বাবাই আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছে, এতিয়া আমাৰ বুদ্ধিৰ তলা খুলি গৈছে। আগতে ঋষি-মুনিসকলে কৈছিল, আমি সৃষ্টিকৰ্তা আৰু সৃষ্টি আদি মধ্য অন্তৰ কথা নাজানো। কিন্তু আজি শিৱ বাবাই আমাক সম্পূৰ্ণ জ্ঞান দিছে, আত্মাই কেনেকৈ 84 জন্মৰ চক্ৰ সম্পূৰ্ণ কৰে। আমি জানো সত্য যুগৰ পৰা কলি যুগলৈ কেনেকৈ আহিলোঁ আৰু এতিয়া পুনৰ সত্য যুগলৈ উভতি যাম। এই জ্ঞানে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ। আজিৰ মুৰলীত বাবাই গীতাৰ প্ৰকৃত ৰহস্য বুজাইছে। বাবাই কৈছে, শ্ৰীমদ ভগৱত গীতাৰ ভগৱান শ্ৰীকৃষ্ণ নহয়, শিৱ বাবা। গীতা হৈছে শ্ৰীমতৰ শাস্ত্ৰ। শ্ৰীমত দিয়ে কেৱল পৰম পিতা শিৱ বাবাই। শিৱ বাবাই ব্ৰহ্মা দেহত আহি দেৱী দেৱতা ধৰ্ম স্থাপনা কৰে। সেয়েহে গীতাৰ মূল উদ্দেশ্য হৈছে মানুহক নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী কৰি তোলা। আজিৰ মুৰলী আটাইতকৈ গভীৰ শিক্ষা হৈছে বাবাক অনুসৰণ কৰা। প্ৰশ্ন আছিল, কোন সন্তানে বাবাক সম্পূৰ্ণ অনুসৰণ কৰিব পাৰে? উত্তৰ, যিসকল বাবাৰ দৰে পবিত্ৰ হয় আৰু সত্যিকাৰৰ আশিক হয়, তেওঁলোকে বাবাক সম্পূৰ্ণ অনুসৰণ কৰিব পাৰে। বাবাই কৈছে, মোক অনুসৰণ কৰা মানে মোৰ দৰে পবিত্ৰ হোৱা। মই নিৰাকাৰ, পবিত্ৰ। যদি মোৰ লগত ঘৰলৈ যাব বিচাৰা, তেন্তে তোমালোকো পবিত্ৰ হ'ব লাগিব। বাবাই এটা সুন্দৰ উদাহৰণো দিছে। শাস্ত্ৰত কোৱা হয়, গাইৰ নেজ ধৰি পাৰ হ'ব। কিন্তু বাবাই বুজাইছে, এই কোনো গাইৰ নেজ নহয়। ইয়াৰ অৰ্থ হৈছে, যিসকল মাতা জ্ঞানত আগবাঢ়ি আহিছে, তেওঁলোকক অনুসৰণ কৰা।
তেওঁলোকৰ দৰে চলা, বাবাক অনুসৰণ কৰা। অৰ্থাৎ কেৱল অনুসাৰী বুলি ক'লেই নহ'ব, জীৱনত বাবাৰ শিক্ষা বাস্তৱত পালন কৰিব লাগিব। বাবাই আৰু কথা কৈছে, সন্ন্যাসীও অনুসৰণকাৰী বিচাৰে, কিন্তু তেওঁলোকে ঘৰ এৰিবলৈ কয়। শিৱ বাবাই কেতিয়াও ঘৰ এৰিবলৈ নকয়, তেওঁ কয় ঘৰত থাকিও পবিত্ৰ হোৱা, কৰ্ম কৰি থাকিও মোক সোঁৱৰক, প্ৰত্যেক কৰ্ম যোগযুক্ত হৈ কৰক। এইটোৱেই হৈছে সহজ যোগ। আজি মুৰলীত বাবাই আত্মা আৰু শৰীৰৰ পাৰ্থক্য স্পষ্ট কৰিছে। আমি এই শৰীৰ নহয়, আমি চিৰন্তন আত্মা। শৰীৰ সলনি হয়, কিন্তু আত্মা অমৰ। যেতিয়া এই স্মৃতি দৃঢ় হয়, তেতিয়া দেহে অভিমান কমি যায়, বিকাৰ দূৰ হয় আৰু বাবাৰ স্মৃতি সহজ হয়। বাবাই কৈছে, মোক সোঁৱৰক। এই এটা বাক্যৰ মাজতে সমগ্ৰ ৰাজযোগ নিহিত হৈ আছে। যিমানেই আমি বাবাক স্মৃতি বৃদ্ধি কৰিম, সিমানেই বহু জন্মৰ পাপ দগ্ধ হ'ব। স্মৃতিয়ে আত্মাক তমো প্ৰধানৰ পৰা সতো প্ৰধান কৰে। স্মৃতিয়ে আত্মাক পবিত্ৰ কৰে। স্মৃতিয়ে ঘৰলৈ উভতি যোৱাৰ যোগ্যতা দিয়ে। আজি ধাৰণাৰ মূল শিক্ষা। প্ৰথমটো হৈছে নিজক সদায় আত্মা বুলি অনুভৱ কৰক। সকলো আত্মা ভাই ভাই। এই স্মৃতিত থাকিলে প্ৰেম, নম্ৰতা আৰু ঐক্য স্বাভাৱিকভাৱে আহিব। দ্বিতীয়টো হৈছে বাবাৰ দৰে পবিত্ৰ হোৱা সংকল্প লওক। চিন্তা, বাক্য আৰু কৰ্ম তিনিওটা পবিত্ৰ কৰক। তেতিয়াহে আমি বাবাৰ সত্যিকাৰৰ অৰ্থত অনুসৰণ কৰা সন্তান হ'ম। বৰদান হৈছে জ্ঞানদাতা হোৱাৰ লগতে শক্তি বৰদাতাও হওক। বৰ্তমান বহু আত্মা দুৰ্বল। তেওঁলোকে জ্ঞান শুনে, কিন্তু আগবাঢ়িব নোৱাৰে। সেয়েহে আমি নিজৰ যোগ, নিজৰ শক্তি, নিজৰ শুভ ভাৱনাৰ দ্বাৰা আন আত্মাক সাহস, উৎসাহ আৰু শক্তি দিব লাগে। আমাৰ প্ৰতিটো দৃষ্টি, প্ৰতিটো বাক্য আৰু প্ৰতিটো কম্পনে আন আত্মাৰ বাবে বৰদান হৈ উঠক। আজি শ্লোগান, সাক্ষী হৈ প্ৰতিটো খেল চাওক, তেতিয়া সুৰক্ষিতও থাকিব আৰু আনন্দও পাবা। জীৱনত যি পৰিস্থিতি নাহক কিয়, যদি আমি সাক্ষী হৈ ড্ৰামা চাব পাৰোঁ, তেন্তে মন অশান্ত নহয়, অভিযোগ নাথাকে, ভয় নাথাকে, দুখ নাথাকে। কাৰণ আমি জানো এই সকলো ড্ৰামাৰ অংগ আৰু বাবা সদায় আমাৰ লগত আছে। আজি মুৰলীৰ মূল বাৰ্তাই হৈছে বিশ্বক শান্তি দিব পৰা একমাত্ৰ শিৱ বাবা। সেয়েহে বাবাক সম্পূৰ্ণ অনুসৰণ কৰিলে আমি জীৱনত পবিত্ৰতা আৰু আত্ম অভিমানত স্থিত হৈ থাকিব পাৰিম। আহক আজিৰ পৰা আমি প্ৰতিটো ক্ষণ বাবাক সোঁৱৰোঁ, নিজকে আত্মা বুলি অনুভৱ কৰোঁ আৰু বাবাৰ দৰে পবিত্ৰ হৈ বিশ্বলৈ শান্তি আৰু শক্তিৰ কিৰণ বিলাই যাওঁ। ওম শান্তি।